যিকোনো ক্ষেত্ৰত জয়লাভ কৰাটো আনন্দৰ বিষয়। বিশ্বকাপ জয় কৰি ফুটবলৰ ট্ৰফিটো হাতত লোৱাটো সকলো ফুটবলাৰৰ সপোন থাকে। বিশ্বৰ সকলো ফুটবলাৰৰে বিশ্বকাপখন হাতেৰে চোৱাৰ সপোন দেখে, কিন্তু সকলোৰে কপালত সেই সুযোগ নাহে। সেইকাৰণেই ফুটবল জগতৰ ভিতৰত সকলোতকৈ সন্মানজনক বঁটা আৰু গোটেই ক্ৰীড়া ক্ষেত্ৰৰ ভিতৰত সৰ্বাধিক দামী পুৰস্কাৰ বুলি মনা হয় এই ফিফা বিশ্বকাপ ট্ৰফিটোক। জয়ৰ প্ৰতীক বিশ্বকাপ ট্ৰফিৰ ইতিহাস আৰু ইয়াৰ দাম লৈ এটি বিশ্লেষণ আগবঢ়োৱা আহক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালৈ এটা অনুৰোধ, যদি আপুনি এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল আইকনটো দবাই দিয়ক। 1930 চনৰ প্ৰথম বিশ্বকাপৰ পৰা 1970 চন পৰ্যন্ত বিশ্বকাপ জয়ী দলবিলাকে ভিক্টৰী নামৰ ট্ৰফিটো লাভ কৰিছিলে। কিন্তু প্ৰথম তিনিখন বিশ্বকাপ জয়ী দলে কেৱল ভিক্টৰী নামৰ ট্ৰফিটো লাভ কৰিবলৈ সক্ষম হৈছিল। 1946 চনত ফিফা প্ৰেছিডেণ্ট জুলে ৰিমেটক সন্মান জনোৱাৰ বাবে ভিক্টৰী নামৰ পৰা জুলে ৰিমেট ট্ৰফি নাম লৈ সলনি কৰা হৈছিল। জুলে ৰিমেট ট্ৰফিটো লৈ বহু ধৰণৰ ঘটনা সংঘটিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যাতে ট্ৰফিটো চুৰি হৈ নাযায়, তাৰ বাবে 1938 চনৰ বিশ্বকাপ জয়ী দলৰ কৰ্মকৰ্তাসকলে ট্ৰফিটো বাকচ এটাত ভৰাই 7 ফুট মাটিৰ তলত পুতি ৰাখিছিলে। ইয়াৰ পিছতে 1946 চনৰ ইংলেণ্ড বিশ্বকাপ আৰম্ভ হোৱাৰ 4 মাহ পূৰ্বে এটা প্ৰদৰ্শনীৰ পৰা চুৰি হৈ যায় এই ট্ৰফিটো। কিন্তু 7 দিন পিছত ট্ৰফিটো উদ্ধাৰ কৰে পিগলেছ নামৰ কুকুৰ এটা। ইয়াৰ পিছতে চেলিব্ৰিটি হৈ পৰে পিগলেছ নামৰ কুকুৰটো। আৰু প্ৰদৰ্শনীৰ বাবে ইংলেণ্ডে আচল ট্ৰফিটোৰ নিচিনাকৈ একেই ট্ৰফি এটা তৈয়াৰ কৰে। বিশ্বকাপ জয়ী দলে 4 বছৰৰ কাৰণে ট্ৰফিটো তেওঁলোকৰ লগত ৰাখিব পাৰে, কিন্তু চৰ্ত এটা আছিলে, যদি কোনো দলে 3 বাৰতকৈ অধিক একেৰাহে বিশ্বকাপ জয়ী হ'বলৈ সক্ষম হয়, তেনেহ'লে সেই ট্ৰফিটো চিৰদিনৰ বাবে সেই দলৰ হ'ব। 1970 চনত এই চৰ্ত পূৰণ কৰে ব্ৰাজিলে আৰু জুলে ৰিমেট নামৰ ট্ৰফিটো হৈ যায় ব্ৰাজিলৰ। কিন্তু 1993 চনত ঘটে এক অঘটন। ব্ৰাজিলৰ ফিফাৰ মুখ্য কেন্দ্ৰৰ পৰা চুৰি হয় ট্ৰফিটো। এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই জুলে ৰিমেট নামৰ ট্ৰফিটোক। চোৰে এই ট্ৰফিটো গলাই দিয়া বুলি সকলোৱে ধাৰণা কৰে। জুলে ৰিমেট ট্ৰফিটোৰ স্মৃতি ধৰি ৰাখিবলৈ ফিফায়ে ইংলেণ্ডৰ পৰা কিনি লয় তেওঁলোকে বনোৱা ট্ৰফিটো। 1970 চনত ব্ৰাজিলক স্থায়ীভাৱে ট্ৰফিটো দিয়াৰ পিছত ফিফায়ে আন এটি নতুন ট্ৰফি বনোৱাৰ সিদ্ধান্ত লয়। ইটালিয়ান ডিজাইনাৰ চিলভিও গাৰ্জেনিগাৰৰ ডিজাইন অনুযায়ী ট্ৰফিটো তৈয়াৰ কৰে ফিফায়ে, যাৰ নাম দিয়া হয় ফিফা ৱৰ্ল্ড কাপ ট্ৰফি। খাটি সোণেৰে তৈয়াৰী এই ট্ৰফিটোৰ উচ্চতা হৈছে 35 চেণ্টিমিটাৰ আৰু ইয়াৰ ওজন হৈছে 6 কেজি। 1974 চনৰ পৰা বৰ্তমানলৈকে বিশ্বকাপ জয়ী সকলো দলৰ নাম লিখা আছে ট্ৰফিটোৰ তলত। আমি সকলোৱে জানো বিশ্বকাপ বহুত দামী, কিন্তু সেই দাম কিমান? টকাৰ মূল্যৰে এনেকুৱা অমূল্য বস্তুৰ দাম হিচাপ কৰা নাযায়। তথাপি আহক আৰ্থিক মূল্যৰে ইয়াৰ দাম উলিওৱাৰ চেষ্টা কৰোঁ। 18 কেৰেট সোণেৰে তৈয়াৰী ট্ৰফিটোৰ ওজন হৈছে 6 কেজি আৰু ট্ৰফিটোৰ তলৰ ফালে আছে মেলাকাইটৰ ৰিং। 1971 চনত যেতিয়া ট্ৰফিটো বনোৱা হৈছিল, সেই সময়ত 18 কেৰেট সোণৰ দাম আছিল 11 লাখ টকাৰ কিছু কম। ইয়াৰ পিছৰ পৰা প্ৰত্যেকবাৰ বিশ্বকাপৰ পূৰ্বে সোণৰ দাম বাঢ়ি যায়, যাৰ ফলত ট্ৰফিটোৰ দামো বাঢ়িছে। 2018 চনৰ বিশ্বকাপৰ সময় অনুযায়ী ট্ৰফিটোৰ বৰ্তমান দাম প্ৰায় 1,08 লাখ টকা। সকলোতকৈ আশ্চৰ্যজনক কথা হ'ল, কোনো ফুটবলাৰ জয়ী নোহোৱাকৈ ট্ৰফিটো হাতেৰে চুব নোৱাৰে। ফিফাৰ নিয়ম অনুযায়ী কেৱল বিজয়ী ফুটবলাৰ, কোচিং ষ্টাফ, ফিফাৰ উচ্চপদস্থ বিষয়া আৰু কোনো দেশৰ ৰাষ্ট্ৰপ্ৰধানেই কেৱল ট্ৰফিটো হাতেৰে চুব পাৰে। সেইবাবে হয়তো মেছি, নেইমাৰ, ৰনাল্ডোৰ নিচিনা তাৰকাই এই ট্ৰফিটো এতিয়ালৈকে হাতেৰে চুব পৰা নাই।